নমস্কাৰ বন্ধু বান্ধৱীসকল, আছামিজ বিবিধা চেনেললৈ মই উজ্জ্বলে আপোনালোক আটাইকে আদৰি জনাইছোঁ। বন্ধুসকল, আজি মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱাওঁ আমি কিদৰে হোৱাটছআপত বোল্ড লেটাৰ, ইটালিক লেটাৰ আৰু ষ্ট্ৰাইক থ্ৰু লেটাৰত মেছেজ কৰি আমাৰ হোৱাটছআপ ফ্ৰেণ্ডসকলক ছাৰপ্ৰাইজ কৰিব পাৰোঁ। প্ৰথমে মই দেখুৱাই দিছোঁ যে আমি কিদৰে হোৱাটছআপত বোল্ড লেটাৰ লিখিব পাৰিম। এতিয়া প্ৰথম হোৱাটছআপ এপ্লিকেশ্যনটো খুলি লৈ এটা চাৰ্ট অপশ্যন খুলি ল'লোঁ। গৈ ইয়াত কীবৰ্ডখন উলিয়াই লওঁ। কীবৰ্ড উলিয়াই লৈ আমাৰ চিম্বল অপশ্যনত গৈ ষ্টাৰ চিম্বলটো বহুৱাই দিছোঁ। দি কোনো ধৰণৰ স্পেচ নিদিয়াকৈ তাত যিখিনি টেক্সট লিখিব বিচাৰোঁ সেইখিনি লিখি গ'লে হ'ল। মই জাষ্ট হেল্ল' হাউ আৰ ইউ টাইপ কৰি দিওঁ আপোনালোকক দেখুৱাবলৈ। হেল্ল' হাউ আৰ ইউ। এতিয়া পুনৰ চিম্বল অপশ্যনলৈ গৈ ষ্টাৰ চিম্বলটো স্পেচ নিদিয়াকৈ ইয়াত দি দিম। আপোনালোকে দেখিলে যে গোটেইখিনি টেক্সট আপোনাৰ বোল্ড লেটাৰ হৈ গৈছে। এতিয়া ঠিক তেনেদৰে এইবাৰ আমি ইটালিক লেটাৰ কিদৰে টাইপ কৰিম সেইটো দেখুৱাই দিছোঁ। ইটালিক লেটাৰ টাইপ কৰিবলৈ প্ৰথম চিম্বল অপশ্যনলৈ গ'লোঁ। গৈ আমি আণ্ডাৰস্ক'ৰ চিম্বলটো বহুৱাই দিলোঁ। দি কোনো ধৰণৰ স্পেচ নিদিয়াকৈ পুনৰ হেল্ল' হাউ আৰ ইউ টাইপ কৰি দিলোঁ। দি পেলাই পুনৰ আমি আণ্ডাৰস্ক'ৰ চিম্বলটো ইয়াত বহুৱাই দিছোঁ। আপোনালোকে দেখিছে আখৰবিলাক ইটালিক টাইপ হৈ গৈছে, মানে সাধাৰণ হেলনীয়া ধৰণৰ। বন্ধুসকল, এইবাৰ মই দেখুৱাই দিছোঁ আমি কি ধৰণে ষ্ট্ৰাইক থ্ৰু টাইপ টেক্সট লিখিব পাৰোঁ। প্ৰথমে চিম্বল অপশ্যনলৈ গৈ টুইডল চিম্বলটো বহুৱাই দি এতিয়া কোনো ধৰণৰ স্পেচ নিদিয়াকৈ আমি টেক্সটখিনি টাইপ কৰিম। এতিয়া পুনৰ চিম্বল অপশ্যনলৈ গৈ টুইডল চিম্বলটো বহুৱাই দিলে দেখিব যে গোটেইখিনি ষ্ট্ৰাইক থ্ৰু টাইপ হৈ গৈছে। বন্ধুসকল, যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব নাপাহৰিব। লগতে ছাবস্ক্ৰাইব কৰিব আৰু তলত থকা বেল আইকনটো দবাই দিব। জয়